নমস্কাৰ বাস্তুৰ লগত ৰিলেটেড ভিডিও এটা লৈ আহিছো মেইন এন্ট্ৰেন্সৰে যেতিয়া আমি ঘৰখনত সোমাও ডোৰমেটখনে বা ফুটমেটখনে আমাক ওয়েলকাম জনায় সো সেই ডোৰমেট ফুটমেটখনৰ বহুতো গুৰুত্বপূৰ্ণ ভূমিকা থাকে সো এটা কোনটো ডাইৰেকশনত কেনেকুৱা ধৰণৰ ফুটমেট ৰাখিলে আমি বেছি লাভৱান হ'ব পাৰো বাস্তু দিশৰ পৰা হিয়া জনাবলৈ গৈ আছো যদি আপোনালোকৰ ঘৰৰ মূল এন্ট্ৰেন্সখন মূল দৰ্জাখন নৰ্থৰ দিশত আছে তেতিয়া হলে ৰেড কালাৰৰ ফুটমেট কেতিয়াও নাৰাখিব সাউথ বা সাউথ ইষ্টত থাকিলে ব্ল্যাক ব্লু কালাৰৰ ফুটমেট কেতিয়াও নাৰাখিব ওয়েস্ট আৰু নৰ্থ ওয়েষ্টত থাকিলে গ্ৰীন বা ৰেড কালাৰৰ ডোৰমেট ফুটমেট কেতিয়াও নাৰাখিব সো এতিয়া কৈ আছো আপোনালোকে ৰাখিব কি ওয়েষ্টৰ দিশত যাৰ মূল এন্ট্ৰেন্সখন আছে তেওঁলোকে ব্ল্যাক কালাৰৰ ডোৰমেট ৰাখিব পাৰে নৰ্থত থকা সকলে ব্লু বা ব্ল্যাক কালাৰ ফুটমেট ৰাখিলে বহুত ভাল সাউথ আৰু সাউথ ইষ্টত দৰ্জাখন থকা সকলে গ্ৰীন বা ৰেড কালাৰ ফুটমেট ৰাখিব পাৰে আৰু যাৰ সাউথ ওয়েষ্টত আছে গোল্ডেন বা ইয়েলো কালাৰৰ ডোৰমেট বা ফুটমেট তেওঁলোকে ৰাখিব পাৰে আৰু এটা কথা মন কৰিব ফুটমেট যাতে কেতিয়া উল্টা হৈ নাথাকে আৰু তাৰ ওপৰত স্যান্ডেল জোতা যাতে কোনেও নথয়